हेलो एवरीवन स्वागतम জনাইছো সকলোকে মোৰ আন এটা ভিডিঅ'লে আজি দেওবাৰ আৰু সকলোকে হেপী সানডে আৰু এয়া ৰাতিপুৱা দেখিছেনে এমাজনৰ অৰ্ডাৰ দিছিলো পাচলি অলপ আৰু এইবিলাক আহি পালেহি ৰাতিপুৱাই 8টাতে পাইছেহি আৰু এইবিলাক মই অলপ স্যানিটাইজ কৰি বাহিৰৰ বেলকনিতে ৰাখি থৈছিলো আৰু এতিয়া এইবিলাক তাতেকে এইবিলাক সব ধুই মেলি ফ্ৰিজত বা যিখিনি য'ত থব লাগে ৰাখিম আৰু এয়া ফুলকবি বেঙেনা বিলাহী এইবিলাক দিছিলোঁ এয়া গুমধান আম আৰু পাত শাক দিছিলোঁ কিবা কিবি আৰু এতিয়া যিটো পৰিস্থিতি এইটো পৰিস্থিতিত পাত শাক বা অলপ গ্ৰীণ ভেজিটেবলছ খোৱাটো বহুতেই জৰুৰী সেইকাৰণে মই পাচলি অলপ বেছিকৈ অৰ্ডাৰ দিওঁ আৰু দোকানত গ'লেও বেছিকৈ আনো আৰু এয়া বিটৰুট এইবিলাক খালে ভাল হয় এইটো পৰিস্থিতিত সেইকাৰণে এইবিলাক মই লাও এইটো একদম পুৰা ফ্ৰেছ নিচিনা লাগিছে আৰু জাতিলাওটো খালে কিমান ভাল হয় আপোনালোকে সবে জানেই পেটৰ কাৰণে হওক স্বাস্থ্যৰ মানে প্ৰতিটো হেৰিৰ কাৰণে জাতিলাও ভাল গাজৰ আৰু এয়া টেঙা অৰ্ডাৰ দিছিলোঁ পদুনাৰ লগত চাটনি কৰি খাবলৈ ভাল আৰু মই পিহনাত পিচি খাই বহুত ভাল পাওঁ নিমখ জলকীয়া সানি সেইকাৰণে অৰ্ডাৰ দিছিলোঁ আৰু এয়া মই আমাৰ এপাৰ্টমেণ্টৰে নেমু এজোপাত বহুত নেমু লাগিছিলে সেইকাৰণে অলপ নেমু আনি নিমখত দি ৰাখিছোঁ ৰ'দত অলপ উলিয়াই দিছোঁ আৰু বতৰটো ইমান ধুনীয়া আজি হৈছে দেখিছেনে ধুনীয়া মিহিমিহিকৈ বতাহ মাৰি আছে আৰু ৰ'দ দি আছে বৰ ধুনীয়া বতৰ হৈছে এয়া চিচুনিৰ কাৰণে মিল্ক শ্বেক বনাইছে আৰু আমি খাম কল এটা দিছে দুটা আৰু এটা দিব লাগিব বহুত হৈ যাব বহুত হৈ যাব নি আৰু আধা দিব লাগিব আধা দি দিয়া এটা আধা এইখিনি কল বা বহুত ডাঙৰ ন ইয়াৰ জাহাজী কল আৰু এইখিনি নাৰিকল কাটি থোৱা হৈছে নাৰিকল লাড়ু বনাব নাৰিকল আৰু গুড় দি গুড়ৰ নাৰিকল লাড়ু আৰু এইখিনি মই গাখীৰ পগাই লওঁ এইখিনি কিহৰ গাখীৰ আছিলে মহৰ গাখীৰ মানে একদম ডাঠ নহয় এইখিনি এবাৰ উতলাৰ পিছত একদম হেৰি হৈ যায় হালধীয়া নিচিনা এটা পৰি যায় ক্ৰীম নিচিনা হৈ যায় ঠাণ্ডা হ'ব লাগিব খালি অকণমান এতিয়া মই এতিয়া গাখীৰটো গৰম কৰিলে আমাৰ চুচুনিয়ে মহৰ গাখীৰ খাই একদম গাত একদম জোৰ হৈ গৈছে এইখিনি গাখীৰখিনি গৰম কৰি ল'ম আৰু আমাৰ হিৰ' কি কৰিছে হিৰ' চুচুনি চুচুনিয়া খেলিব লাগে ঘোঁৰাটোৰ লগত চিন চিন ঐ তোক পাবা ইয়াত এতিয়া কি দিছা অকমান ইলাচি পাউডাৰ অকমান দিছে বেছি নহয় একদম অকমান অল গোন্ধটোৰ কাৰণে ন ফ্লেভাৰটোৰ কাৰণে এইটো তাৰপিছত আৰু যাব ঘি দিবা কল গাখীৰ আৰু ঘি এই তিনিটা বস্তু মিলি খালে বহুত গাত জোৰ আহে পঞ্চমী নিচিনাই আৰু বাচ্চা ফুল এচামুচ দিয়া হৈছে এইটো পুৰা একদম খাটি গৰু ঘি ইয়াত পায় আৰু লগতে যাব অকমান মৌজোল লগতে যাব অকমান হানি আৰু ইয়াৰ লগত যাব মহৰ গাখীৰ Cincin bye bye Cincin bye bye Cincin আৰু এয়া মই ব্লেংকেট গাৰো অলপ ৰ'দত দিছোঁ ৰ'দটো ভালকৈ ওলাইছে কাৰণে আৰু দেওবাৰে মই প্ৰায়ে দিওঁ আৰু এয়া আমাৰ মানি প্লেণ্ট এয়া পানীত দি থৈছোঁ 3জোপা ধুনীয়াকৈ হৈছে পাতবিলাক বহুত দীঘল হ'লগৈ দেওবাৰ বুলি ক'লে যিহেতু অলপ কিবাকিবি ভালদৰে খাব মন যায় সেইকাৰণে দুপৰীয়া আজি অলপ আলু ঝুৰি বনাম বুলি মিষ্টাৰে ক'লে আৰু সেইকাৰণে আলু পিহি অলপ ভালদৰে পানীত ধুই ল'ব মানে ষ্টাৰ্চখিনি নাইকিয়া কৰি লৈ তাৰপিছত ফ্ৰিজত মানে আইচ কিউব দি থ'ব তেতিয়াহে মানে ক্ৰিস্পিটো হয় বোলে মই ইমান ভালদৰে নাজানো মিষ্টাৰে বনাই এইটো আৰু সেইকাৰণে ভালদৰে ধুই আছে
ধুই পিনে ইয়াৰ পৰা বগা বগাখিনি নাইকিয়া কৰি লৈছে। এইখিনি এতিয়া ভালদৰে ধুই ইয়াত আইচ কিউব দি ফ্ৰিজত অলপ আধা ঘণ্টামান ৰাখি থ'ব। তাৰপিছত ইয়াৰ পৰা পানীখিনি টুকি লৈ ভালদৰে কিবা কাপোৰত বা কাগজৰ ওপৰত দি অলপ ৰ'দত হ'লেও মেলিলে ভাল, নহ'লে ফেনৰ তলত হ'লেও অলপ দিলে ভাল হয়। তাৰপিছত দিয়াৰ পিছত যেতিয়া অলপ শুকাই যাব সেইখিনি ফ্ৰাই কৰিব লাগিব। আৰু এয়া ফ্ৰিজত দি থৈছে অলপ। আৰু এইখিনি আমাৰ হৈছে গিলৈ। এয়া এইখিনি আধা ঘণ্টামান ফ্ৰিজত ৰাখি থ'ব। আৰু আমাৰ হিৰো হিৰো ফ্ৰিজ খুলিবলৈ চাই আছে দেই। এয়া গাড়ী ওচৰত ৰখাই থৈছে, গাড়ী ৰখাই পিনে ফ্ৰিজ খুলিছে আৰু জ্বলাই যায় গাড়ীখন লৈ যাব। গাড়ীখন লগত লৈ যোৱা আকৌ, লগত লৈ যোৱা। খুলিব পৰা নাই, খুলিব পৰা নাই। অঁ তোমাৰ গাড়ীখন থাকিয়ে গ'লচোন। হৰ্চটো হৰ্চ ক'ত গ'ল? চিন হৰ্চ কোনটো? ই পলাইছে চোৱা, ইউ পলাইছে চোৱা। ইউ আজি যিহেতু দেওবাৰ, সেইটো কাৰণে আমি এয়া কিবা কিবি বনাম বুলি ভাবিছোঁ। এয়া নাৰিকলৰ লাড়ু বনাম গুড় দি। আমাৰ এয়া মিষ্টাৰে গুড় গলাই আছে। এয়া নাৰিকলখিনি ৰুকি হৈ গ'ল। ইয়াত নাৰিকল, তাৰপিছত গুড় আৰু অলপ কি দিবা, ঘি দিব। নাৰিকল গুড়খিনি আৰু অলপ ক্ৰিস্পি হ'বলৈ চেনি দিব লাগিব লাষ্টত। প্ৰথমে গুড়খিনি গলাই ইয়াৰ লগত গুড়খিনি অকণমান ঠাণ্ডা কৰি নাৰিকলখিনি ইয়াৰ লগত মিলাই ল'ব লাগিব। গুড়খিনি গলি গ'ল, নাৰিকলখিনি অলপ বেছিকৈ যাব লাগিব। নাৰিকলখিনি ইয়াত দি দিম। ঘিউ কেতিয়া দিবা? এতিয়া নহয়, সেইটো দে হেতাখন। ইয়াত নাৰিকলখিনি দি দিছে। নাৰিকলখিনি পূৰা ফাইন পেষ্ট হয়, গোটা হৈ নাথাকে। এইখিনি পানীটো যোৱাব লাগিব নহয়, তেতিয়াহে হেৰি হ'ব, ধান খাব। এইখিনি ভাজি থাকিব লাগিব, প্ৰায় 20 মিনিটমান ভাজিব লাগিব। 20-15 মিনিটমান, 15-20 মিনিটমান ভাজিব লাগিব। তাৰ ইয়াৰ পানীটো নাইকিয়া হ'ব লাগিব। তাৰপিছতে গুড়টোৰ লগত ধান খাব। সেইকাৰণে কালাৰটো এনেকুৱা হ'বগৈ। গুড় দিয়াৰ কাৰণে অকণমান ৰঙা নিচিনা হৈছে। আৰু ইয়াত কি দিয়া হ'ল? ইয়াত ইলাচি গুড়ি আৰু ঘি, তাৰপিছত নাৰিকলখিনি ভাজি হোৱাৰ পিছত গুড়খিনি দিয়া হ'ল, ইলাচি, ঘি আৰু চেনি দুচামুচ। চেনিটো মিঠা কাৰণে নহয়, চেনিটো এইটো কাৰণে দিয়া হয় যে ক্ৰিস্পিনেছ এটা উঠে চেনিটো দিলে। অকণমান ক্ৰিস্পি নিচিনা হ'বৰ কাৰণে চেনিটো দিয়া হ'ল 2 চামুচ। আৰু এতিয়া এইটো লৰাই থাকিব লাগিব। আঠা নিচিনা হ'লেহে লাড়ু বনিব। এতিয়া লৰাই থাকিব লাগিব। নাৰিকলৰ অকণমান গোটা থাকিলে মই মানে লাষ্টৰ সময়ত লৰালৰি কৰিলোঁ। আমাৰ চিনচিনে সেই আমনি কৰিছিলে, ভোক লাগিছিলে, সেইটো কাৰণে অকণমান গোটা হৈ থাকিলে নাৰিকলৰ। তথাপিও এইখিনি হৈ গ'ল। আৰু এই গোটাখিনি অকণমান ছাইড কৰি দিছোঁ। এয়া লাডু বনি আছে, খাবলৈ ইমানেই টেষ্টি হৈছে নহয়, ধুনীয়া একদম ঘিউ গোন্ধ এটা আহিছে নাৰিকল আৰু গুড়ৰ। সেইটো নাৰিকলটো যেতিয়া গুড় কৰাৰ সময়ত হাতত ঘিউ লগাই ল'ব লাগে, হাতত ঘিউ লগাই দিলে তেতিয়া টেষ্টটো আৰু টেষ্টি হৈ যায়। সৰু সৰুকৈ বনাইছোঁ, তেতিয়া অকণমান দিন দিয়া নাই বা। দেখি কি ধুনীয়া লাগিছে ন? দেখিবলৈ ধুনীয়া নহয়, খাবলৈ ধুনীয়া। খাবলৈ ধুনীয়া, দেখিবলৈ ধুনীয়া। এইটো ৰেচিপিটো কাৰ? ৰেচিপিটো হৈছে আমাৰ মিষ্টাৰৰ, চেমু পাপা। এয়া চুচুনি পাপাৰ ৰেচিপি। চুচুনি মানে চাই দিয়া, চিন চুচুনি পাপাৰ ৰেচিপি এইটো। এয়া নাৰিকলৰ লাড়ু ৰেডি হৈ গ'ল। বহুত টেষ্টি হৈছিলে, আমি খাই চালোঁ। আৰু এতিয়া ইয়াত আছে 32টা, টোটেল 35 মান হৈছিলে, আমি খালোঁ বাকীকেইটা। এয়া আৰু এয়া আমাৰ লাঞ্চ ৰেডি হৈ গ'ল। লাঞ্চত এয়া আলু বাদাম, আলু জুৰি, তাৰপিছত এয়া বনাইছে আমাৰ ফিছ কালিয়া, মিষ্টাৰে বনাইছে। আৰু এয়া মাছৰ মুড়ি ঘণ্ট। এয়া আমি বহুত দিনৰ মূৰত মাছ খাম। তাৰপিছত হাই এভৰিৱান, এতিয়া আমি ভাত পানী খাই আজৰি হ'লোঁ। আজি মোৰ ছুটি হ'ল। আজি একদম মিষ্টাৰে মজা খানা বনাই খোৱালে আমাৰ চিনচিনক আৰু মোক। আৰু চিনচিনে একদম মজাছে খালে, খাই ফূৰ্তি। আৰু এয়া
হেৰি কি খাই আছা ডেজাৰ্টটো আজি বনাইছে একদম মজাছে বনাইছে এয়া কলা গ'ল এইপিনে এইপিনে আহা চিন চিনচিনক খাই একদম ফূৰ্তি মাছৰ কালিয়া বনাইছিলে মাছৰ কালিয়াটো বৰ ধুনীয়া আছিলে আৰু মুড়ি ঘণ্টটো বহুত ধুনীয়া আছিলে দুইটা খাই এয়া ফূৰ্তি সেয়া এই পোহৰটো ইমান আহিছে ভালকৈ খাই নাপায় এয়া খাইছে এইটো ডেজাৰ্ট খাইছে আৰু আজি দেওবাৰ বুলি একদম ছুটি পাই গ'লোঁ মই একোৱে নবনালোঁ মই আলু বুৰ্জি নহয় কি আছিলে আলু জুৰি বনালোঁ অকণমান তাকো মানে মই ফ্ৰাই কৰি দিছোঁ চাউণ্ডটো বেছি হৈছে সৰু কৰি দিওঁ আৰু এতিয়া খাই বৈ অকণমান বহিছোঁ আৰাম কৰিছোঁ ডেজাৰ্ট আছে অকণমান খাবলৈ এতিয়া অকণমান ৰ'দ ল'বলৈ যাম আবেলি নহয় দুপৰীয়া ৰ'দটো আছে সেইটো কিনো চব আৰু আমাৰ চিনচিন এয়া চিনচিনৰ পাপা পিনে গৈছে এয়া চিনচিন এয়া ৰিমত নিজে ক'ব জানে কাটি পিনে নিজে লগাব একে জেগা নাথাকে দুষ্ট হ'ল আৰু আলু অলপ শুকাই থোৱা আছে আবেলিকৈ বনাম আৰু বহুদিনৰ মূৰত আজি ভিডিঅ' বনাইছোঁ কাৰণ যোৱা সপ্তাহ নহয় তাৰ আগৰ সপ্তাহত এওঁৰ বৰ্তাক ঢুকাইছিলে ডাঙৰ বৰ্তাক আৰু সেইকাৰণে ভিডিঅ' বনাব এনেই ভাল লগা নাছিলে আজি বনাইছোঁ আৰু বনাব মন যায় কিন্তু এই এলাহতে থাকি যায় ভিডিঅ' বনাবলৈ সেইটো কাৰণে বনোৱা নাছিলোঁ আৰু মানে মেইন কথা আপোনালোকে যে নিজে যেনেকৈ যেতিয়া ছাবস্ক্ৰাইব কৰে মানে মই নকোৱাকৈ আৰু তেতিয়া আৰু বেছি ভাল লাগে আৰু সেইকাৰণে আপোনালোকে ইমান ধুনীয়াকৈ মোক মৰম দি যোৱাৰ কাৰণে বহুত ধন্যবাদ আৰু মোৰ এতিয়া অলম'ষ্ট 900 প্লাছ হ'ল মানে 1000 ছাবস্ক্ৰাইবাৰ হ'বগৈ আৰু এটা ভিডিঅ'ত 5200 হ'ল নেকি ভিউজ আৰু কেইবাটা ভিডিঅ'টো 1K ওপৰ হৈছে আৰু ইমানখিনি মৰম দিয়াৰ বাবে বহুত ধন্যবাদ মই ভবাই নাছিলোঁ ইমানখিনি ভিউজ হ'ব বুলি আৰু সেইকাৰণে এয়া দেখি মানে আৰু ভিডিঅ' বনাবলৈ উৎসাহ পাইছোঁ আৰু সেইকাৰণে ভিডিঅ' বনাই যাম যিমান মানে এনেই আৰু মই দি যাম মোৰ ভাল লগাখিনি আপোনালোকে ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব ভিউজ কৰিব লাইক কৰিব এইটো আপোনালোকৰ কথা কিন্তু মই ভিডিঅ' বনাই যাম আৰু এতিয়া অকণমান খোজকাঢ়িবলৈ যাম আপোনালোকক একেবাৰে আবেলিকৈ লগ পাই আছোঁ আৰু আমাৰ চিনচিনৰ দুষ্ট আছেই দুষ্ট এতিয়া খেলি অকণমান ভাগৰ লাগিব তাৰপিছত শুবগৈ কিন্তু আমাৰ চিনচিনে দিনত কিছুমানৰ বাচ্ছা নোহোৱা বুলি কয় আমাৰ এখেতে দিনতো 3 ঘণ্টা 4 ঘণ্টা শুব ৰাতিও 9-10 ঘণ্টা দিনতো 3-4 ঘণ্টা খেলি ভাগৰ লাগে যে সেইটো কাৰণে মানে ধুনীয়াকৈ শুব পাৰে আৰু অলপ এতিয়া পানী অলপ গৰম কৰিব আছে পানী গৰম কৰোঁগৈ আৰু ঠিক আছে তেতিয়াহ'লে আপোনালোকক আবেলিকৈ লগ পাম হাই এভৰিৱান গুড ইভিনিং আমি আবেলি তাৰপিছত শুলোঁ শুই উঠি চাহ খাই এতিয়া অলপ খোজকাঢ়িব আহিছোঁ আৰু এয়া আমি তলত বেছমেণ্টত খোজকাঢ়িছোঁ আৰু আমাৰ এইয়া হিৰ' আপা আৰু গেটতে আমাৰ চিনচিনৰ বস্তু পেন অৰ্ডাৰ দিছিলোঁ পেনো আনিলোগৈ বাহিৰতে গেটতে ডেলিভাৰ কৰালে আৰু অলপ খোজকাঢ়িলোঁ তাৰপিছত ঘৰলৈ যাম আৰু ভিডিঅ'টো ইয়াতে এণ্ড কৰিম বুলি ভাবিছোঁ কাৰণ ইয়াৰ পৰা গৈ পিনে ভাত বনাই মেলি খাই বৈ আৰু শুই থাকিম আৰু আমাৰ চিনচিনো শুব হ'ব আৰু একদম শব্দ কৰি আছে মেচিন লগাই থৈছে আৰু ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ আপোনালোকৰ যদি চাই ভাল লাগিলে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰি দিব